হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে খবৰ ভাল। মোৰ নতুন চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে এতিয়া সঞ্জীৱ শইকীয়া ব্লগ, আৰু মই আজি কি কৰোঁ আপোনালোকে চাই থাকক গাইজ। আৰু এইফালে আজি মোৰ লগত আছে কোন চাব ৰ'ব গাইজ। এইটো দেখিছেনে গাইজ? এইটো ফটো সি মোৰ সহপাঠী হিচাপে আছে আজি, দেখিছে গাইজ? আৰু দেখিছেনে গাইজ, আমাৰ ইয়াতে কালি কঠীয়া পাৰিছে, চাওক গাইজ। ইয়াতে কালি কঠীয়া পাৰিছে, দেখিছে গাইজ? কঠীয়া পাৰিবৰ কাৰণে বৰষুণ যাক ভালেই হৈছে, কিন্তু ইফালে আমাৰ ইয়াতে মাথাউৰি ছিঙিছে। আৰু বলকচোন গাইজ ঘৰলৈ গৈ থাকোঁ। হাই কৰি দিয়া, এইবিলাক মোৰ লগত আছে আজি ফটো। হাই কৰি দিয়া, হাই কৰি দিয়া। ভিডিঅ'টো আৰম্ভ কৰোঁ, কৈ দিয়া। দেখিছে গাইজ, এটা আমি বোকা খেলি আছে কেনেদৰে। হাই কৰি দিয়া। দেখিছে গাইজ, মই এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু মোৰ লগত আছে ফটো। আপোনালোকে চাওক দিয়া, এইটো ই মানে অকল উৎপাতেই কৰি আছে আজি। এই ভাত খালি নাই? ভাত খালি নাই? দেখিছে গাইজ, সি একদম পেণ্ট চোলাত তিয়াই পেলাইছে, পূৰা উৎপাত কৰি আছে অকল। দেখিছে গাইজ? আৰু এইফালে মই ঘৰলৈ গৈ আছোঁ, আমাৰ ঘৰটো এইটোৱে। আৰু মই এতিয়া ঘৰত ভাতটো খাই লওঁগৈ গাইজ, চাই থাকক। বৰষুণ দি আছে, আমাৰ চোতালটো পূৰা পানী হৈ গৈছে গাইজ, চাওক। আৰু এটা বস্তু চাওক গাইজ, এইজোপা চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হা। ডালিয়া ফুল হয়। যাওঁ বুলি এপাক ওলাই আহিলোঁ, আৰু পূৰা বৰষুণ পৰিলেই, একদম পূৰা বৰষুণ দিয়া আৰম্ভ কৰিলে। চাওক গাইজ, কেনেকুৱা অৱস্থা হৈ গৈছে আমাৰ এইফালে, পূৰা পানীয়ে পানী, পানীয়ে পানী, চাৰিওফালে অকল পানী গাইজ, চাওকচোন। চব গোটেই পথাৰ একদম তল গৈ, চাওক গাইজ। আৰু এইফালে চাওকচোন গাইজ, কঠীয়া পাৰিছিলে, আৰু কঠীয়াও চাওকচোন কেনেকুৱা হ'ল। গাইজ, ইয়াত কঠীয়া পাৰিছিলে, চাওক। আৰু এতিয়া তল যাওঁ যাওঁ অৱস্থা। আৰু এইফালে ইয়াত চাওক গাইজ, পূৰা পানী বাঢ়িছে এইফালে একদম। অকল এইডোখৰে ওলাই আছে অকল গাইজ, বাকী চাৰিওফালে পূৰা পানীয়ে পানী, পূৰা পানী বাঢ়িছে। আৰু এইফালে নদীৰ ফালে চাব ৰ'ব গাইজ, এক মিনিট ৰ'ব। চাওক গাইজ, পূৰা নদীৰ পৰা পানী কেনেকৈ সোমাইছে এইটো চাওক গাইজ, পূৰা হৈ আছে। এইফালে চাওক গাইজ, পানী দেখিছে গাইজ, পূৰা বাঢ়িছে একদম। ভালকৈ জুম কৰি দেখুৱাইছোঁ, দেখিছে গাইজ? এইফালে চাওক গাইজ, একদম এনেকৈ যদি পানী বাঢ়ি থাকে কি হ'ব গাইজ? এইফালে চাওক, এইফালে চাওক গাইজ, অকণো জেগা বাকী নাই, চব পূৰা পানীয়ে পানী।
ক'তো অকণ জেগা ওলাই থকা নাই চাওক এয়া দেখিছে গাইছ একদম কঠীয়া তল যাওঁ যাওঁ হৈ আছে এয়া চাওক পুৰা পানী সোমাই আছে পানী কাপোৰ দিছে আৰু পুৰা একদম আলি বান্ধি দিয়া হৈছে পানী নোসোমাবৰ কাৰণে তথাপি পুৰা বাঢ়িয়ে আছে গাইছ দিব একদম পুৰা গৰু ছাগলী বাঢ়ি থাকে কাৰণে জেৱা দি আছে পুৰা চাওক গাইছ উপায় নাই মানুহ গৰু মেলি দিবলগীয়া হৈছে পানী বাঢ়িছে কাৰণে গাইছ একদম পুৰা গৰু ছাগলী মেলি দিছে আৰু এইফালে কঠীয়া একদম আদায় কৰি দিছে যে মানে পুৰা জেৱা দি আছে গাইছ ৰাস্তাটো কেনেকুৱা অৱস্থা হৈছে গাইছ দেখিছেনে একদম এইকেইদিন বৰষুণ দি আছে যে গাইছ কেনেকুৱা হৈছে দেখিছে আৰু এই ফটো একদম পুৰা উৎপাত কৰিছে মোৰ লগত আছে আৰু একদম ওলাই যাব নোৱাৰা অৱস্থা হৈ আছে গাইছ দেখিছেনে আৰু অকণ আগলৈ গৈ দেখুৱাইছোঁ একদম কেনেকুৱা হৈছে গাইছ আৰু এইফালে চাওকচোন এইটো ফটো একদম কেনেকুৱা উৎপাত কৰি ফুৰিছে সি এইটো চাওক গাইছ কেনেকুৱা ইয়াত পানী একদম পুৰা গাঢ় হৈ আছে ইয়াত দেখিছে আৰু এইফালে যিহেতু বৰষুণ দিছে ন আৰু কঠীয়াও পাৰিছে সেইকাৰণে মানে গৰুবিলাক এনেকৈ ৰাস্তাতে আছে এইবোৰ ভালকৈ মই কেমেৰা জুম কৰি দেখুৱাই আছোঁ গাইছ দেখিছে আৰু এইফালেও দেখিছে পথাৰত কেনেকুৱা অৱস্থা পথাৰটো পুৰা পানী হৈ গৈছে খেতি কৰিব যে মানুহে হাল বাব সেইকাৰণে দেখিছে নাই গাইছ চাই থাকক আৰু এইফালে আজি আৰু এটা বস্তু দেখুৱাইছোঁ গাইছ ৰ'ব হা আজি আমাৰ ফালে একদম পুৰা বেলেগ এটা বস্তু দেখুৱাইছোঁ গাইছ গাইছ দেখিছে নাই এইফালে বান্দৰ দেখিছে নাই আপোনালোকে চাওক দিয়ে মই দেখুৱাই এইটো বান্দৰ দেখিছে এইটো বান্দৰ আমাৰ ফালে মানে বান্দৰৰ পৰা শান্তি নাইকিয়া হৈছে গাইছ কি কম বুজিছে এইটো বান্দৰ এইকেইটা আহিছে চাওক গাইছ এইকেইটা চাওকচোন গাইছ এইটো বান্দৰ এইটো আৰু আহি আছে চাই থাকক এটা সেইফালে গুচি গ'লে এইটো গাইছ এইটো জুম কৰি দেখুৱাইছোঁ দেখিছে আৰু এইকেইটা আহি আছে গাইছ এই দূৰত আছে আৰু দুটা এইয়া চাওক আৰু এইফালে ফটোলৈ চাওক গাইছ এইটোৱে ফটো ভাত খালি না ফটো খালি কিহে খালি এইটো বান্দৰ আহিছে সি তাকে কৈ আছে বান্দৰ ভাত কিহে খালি কৈ দে ভাত কিহে খালা কৈ দিয়া দুজনে গাইছ মানে সিহঁতৰ ঘৰত মানে ভাত পানী খাই আছে যে এনে সি কি কৈছে শুনিছে গাইছ আমাৰ ইয়াত মানে শান্তি নোহোৱা হৈ গৈছে আৰু এটা এইফালে আছে গাইছ ই তাত এটা সোমাই গ'ল হেল্ল' গাইছ দেখিছেনে আমাৰ ৰাস্তাটো কেনেকুৱা অৱস্থা হৈছে মানে বৰষুণ দিওঁতে এনেকুৱা একদম পুৰা বোকা হৈ গৈছে কি কম আৰু বৰষুণ দিছে যে সেইকাৰণে গৰুবিলাকো ৰাস্তাতে আছে আৰু যিহেতু কঠীয়াও পাইছে ন মানুহে গৰু নাবান্ধে আৰু এইফালে চাওক ৰাস্তাটো কেনেকুৱা হৈ গৈছে ভালকৈ চাওক দেখিছে পুৰা পানী আৰু ৰাস্তাটো যিমান বেয়া আছে আৰু গৰুবিলাকো একে ৰাস্তাতে আছে গাইছ আৰু এইফালে ইয়ালৈ চাওক একদম কেনেকৈ গৈছে এইটো ফটো দেখিছে গাইছ কেনেকুৱা বোকা মানে ঘৰৰ পৰা ওলাই আহিব মনেই যোৱা নাই মানে হ'লেও দেখুৱাই দিছোঁ এপাক আৰু যিহেতু আমাৰ ইফালে কঠীয়াও পাৰিছে গাইছ ৰ'ব দেখুৱাই আছোঁ আৰু ভিডিঅ'টো যোনে যোনে চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব